Welcome friends, welcome to back my YouTube channel Muskan Vlog. So মই আজি মোৰ এটা পাৰ্সেল আহিছে তো পাৰ্সেলটোত কি আছে কি আহিছে কিয় লৈছো সকলোবোৰ কম তো বলক আমি ভিডিওটো আৰম্ভ কৰো তো লবলৈ যাব লাগে বেছিমাৰি আৰু মই মোৰ সাইকেলখন লৈ ৰেডি এতিয়া মই যাম বেছিমাৰি আৰু পাৰ্সেলটো ঘৰত লৈ আহি কিনে আনবক্সিং কৰি আপোনালোকক দেখাম আজি আকৌ আহি পালো ভঙা দলংখন তো বলক দলংখন পাৰ হৈ লও So finally দলংখন পাৰ হৈ আহিলো আৰু ইয়াৰ পৰা আৰু অলপ আছে মানে ইয়াত বেছিমাৰি পাৰ্সেলটো আহিছে মোৰ বেছিমাৰিৰ পৰা পাৰ্সেলটো লৈ ঘৰত আহি আনবক্সিং কৰিম কি আনিছো কিয় আনিছো আৰু মানে কিহৰ কাৰণ আনিছো সো বলক যাই থাক Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. So finally মই এতিয়া ঘৰত আহি পাইছো আৰু এটো কি আনিছো কিয় আনিছো এতিয়া এটো আনবক্সিং কৰি আপোনালোকক মই দেখাবলৈ যত্ন কৰিম সো এটো আনবক্সিং কৰিবলৈ মই আনিছো এটো ইন্টাৰনেশনাল দা আৰু এটোৰে এটো চিনি ফালি ডাইৰেক্ট অপাৰেশন কৰি দিলো এনেকে চাও কৰে ইয়াৰ মাজত আছে এটা বক্স এইটো বক্স আৰু বক্সটো এতিয়া এইটোৰ অপাৰেশন কৰিব লাগে এনেকে দি দিলো এনেকে সো ওলাই আহিল এইটো আৰু এইটোৰ মাজত কি আছে এটা সৰু মোনা আৰু এইটো খুলিলো এইটো এটা আছে এইটো মোবাইল ইয়াত লগাবৰ কাৰণে আৰু এইটোৰ মাজত আছে এইটো আৰু এইটো তো ফাইনালি এইটো খুলি কিনে আৰু ইমানটো পাইছো আৰু এইটো মই ফিটিং কৰি লৈছো এইটো ফিটিং কৰিছো আৰু ইয়াত এনেকে মোবাইলটো লগাই লওক আৰু এইটো বস্তু ইউজ কৰি লওক লুজ কৰি কিনে তাৰপিছত যেনেকুৱা ইচ্ছা তেনেকুৱা মানে ঘূৰাব পাৰিব এইটো চাইড ঘূৰিব এইটো ইউজ কৰিলে এইটো ঘূৰিব আৰু এইটো ইউজ কৰিলে এইটো ঘূৰিব আৰু এইটো ইউজ কৰিলে এইটো ঘূৰিব নাম লিখা আছে টাইপড JF 31110 আৰু এইটো আপোনালোকে চাব পাৰে বাকচ আছিল এইটোৰ পৰা মই এইটো ওলাই কিনে এইবিলাক আপোনালোকে পঢ়ি চাব পাৰে এইটো ভিডিও এইখিনি আনবক্সিং কৰিলো আপোনালোকে কেনেকুৱা পালা আপোনালোকে জনাব সো যদি ভিডিওটো ভাল পালে লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু চেনেলটো যদি আপুনি নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু মোৰ লগত আৰু এটা মানে কাম হৈছে মানে যেটো মই ফ্লিপকাৰ্টৰ পৰা মালটো অৰ্ডাৰ দিছিলো এইটো মানে এইটো নহয় মই এইটো অৰ্ডাৰ দিয়া নাছিলো মই অৰ্ডাৰ দিছিলো আপোনাৰ টাইপড ব্লগিং কৰাৰ কাৰণে টাইপড এটা মানে এইটো মই স্ক্ৰিনশ্বট দেখাই দিম আপোনালোকক মই এইটো অৰ্ডাৰ দিছিলো তো এইটো আহিলে মালটো কিয় আহিলে মই নাজানো এইটো ফ্লিপকাৰ্টৰ ভুল কি হৈছে নাজানো মই এতিয়া চালো যে মোৰ মালটো ডেলিভাৰী হৈছে আৰু এইটো মাল মোৰ নামৰে মাল এইটো চাব পাৰে মোৰ নাম এইটো মালটো মোৰ নামৰ মোৰ এড্ৰেছৰে মই অৰ্ডাৰ কৰা মালে এইটো কিন্তু মই যেটো অৰ্ডাৰ কৰিছো মাল এইটো নহয় সো এইটো মই স্ক্ৰিনশ্বট আপোনালোকক দেখাই দিম সো আজি এইখিনি আৰু এইটো মই ৰিটাৰ্ণ কৰি দিম